হাই ফ্ৰেন্ডছ কি খবৰ আশা কৰো সকলোৱে ভাল আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছো আজি পুৰা পথাৰৰ মাজত আজি আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি ভিডিঅ' লৈ আহিছো আৰু ৰেচিপিটো হৈছে মাছৰ টেঙা আঞ্জা মানে সকলোবোৰ মাছৰে একদম ৰেচিপি লৈ আহিছো আৰু ভাবিছো আজি অলপ বেলেগকৈ বনাম পথাৰৰ মাজত আৰু এইকেইটা দেখিছেনে মোৰ পাৰ্টনাৰ এপিনে টুকটুক আৰু এপিনে একদম ছোৱালী আমি গিটা একদম পথাৰৰ মাজত এতিয়া সব যোগাৰ কৰি মিলি হৈ গল মানে 1 ঘণ্টামান হৈছে এখিনি যোগাৰ কৰোতে মানে আহা যোৱা কৰোতে এতিয়া প্ৰথম জুইকুৰা জ্বলাই লওঁ তাৰপিছতে আপোনাক দেখাম কি বনাও প্ৰথম মই মাছখিনি ফ্ৰাই কৰি লওঁ জুই জ্বলি গল বহুত কষ্টৰ মূৰত আৰু মাছখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লম ইয়া দেখিছেনে মই অলপ ৰঙচুৱা হৈছে আৰু এইখিনি এটা নমাই দিম মোৰ মাছ ফ্ৰাই কৰি হৈ গল জুই গোৱা মানে নজলুকে জ্বলি আছে আৰু আমি আৰু এইকেইটা ভূত পহৰা দি ৰৈ আছো আৰু গুটে পথাৰ মানুহে ধান কাটি আছে দেখিছেনে এইবোৰ সবই মানে আমালে চাইছে বুলিব এইজনে কি কৰিছে দিনৰ মূৰত মানে এনেকৈ পথাৰত আহি খাইছোঁ ন আগতেতো আমি 10 টকা 20 টকা তেনেকৈ তুলি এইখন জেগাতে আমি এখন জেগাতে খাওঁ তো মানে তই খাই পোৱা নাই চাগে আমাৰ লগত কিন্তু আমি আগতে 10 টকা দি ডিম এটা তেনেকৈ আনিয়ে খাওঁ মানে আৰু মনতো আছে বা কি ডিম আৰু বাবৰি তেনেকৈ বনাইছিলোঁ খাই কি মজা লাগিছিলে আৰু ইমান ভাল লাগিছে এনেকৈ মুকলি আকাশৰ তলত একদম প্ৰথম টুকটুক পিকনিক বুলিয়ে ক'ব পাৰি ন খানা আৰু ভাল লাগিছে আমাৰ এইকেইটা গেঙৰ লগত বাচ্চা পাৰ্টি হয় বাচ্চাই তই অকণমানি কেঁচুৱা অকণমানি পোৱালি হয় ন আৰু এইপিনে চাওক সি মানুহকেইজনীয়ে কেনেকৈ আমালৈ চাই আছে চাব দেই কেনেকৈ চাই বুলিব এইকেইজনীয়ে কি কৰিছে আৰু চাওক পুৰা চব ধান কটাত ব্যস্ত এইপিনেও ধান কাটি আছে তো মুঠতে মই 4টা ৰেচিপি বনাম মাছৰে গোটেইকেইটা এটা হৈছে জলফাই আৰু আলুৰ এনেকৈ টেঙা জোল আৰু মাছৰ লগততো টেঙা জোলটো একদম বহুত ভাল লাগে খাই আৰু সেকেন্ড হৈছে গৰৈ মাছৰ পিটিকা পুৰি পেলাই সেইটো বনাম আৰু এটা হৈছে সৰু মাছ মুৰা মাছ পাতত দিয়া আৰু এটা হৈছে মিছা মাছ মানে মুৰা মাছকেইটাৰ লগতে মিছা মাছ কেইটামান আহিছিলে সেইকেইটা মই এক্সট্ৰাকৈ থৈ দিছোঁ সেইকেইটা মই ভাজি পেলাই খাম আৰু মাছ আৰু মিছা মাছটো মানে ভাজিলে ইমান ভাল লাগে ন খাই বহুত টেষ্টি লাগে তো মই এটা একদম পুৰা কামত লাগি যাওঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব তো এয়া আবার জলফাই সিজাই থৈছোঁ জলফাই আৰু আলু সিজাই থৈছোঁ এইখিনি মই ভালদৰে এটা পিটিকি লওঁ আৰু নতুন আলু ভালদৰে পিটিকি লৈছোঁ মাছ পাতত দিয়া বনাম প্ৰথম মই মাছখিনি ভালদৰে ধুই লৈছোঁ এইখিনি হৈছে মোৱা মাছ ইয়াত অলপ আদা নহৰু পেষ্ট দিম অলপ নেমু ৰস দিম অলপ আৰু
তৰকাৰী হৈ গ'ল প্ৰায় আৰু অকল মাছৰ মানে পাতত দিয়া মাছটো হ'বলৈ আছে তৰকাৰীখিনি নমাই দিওঁ আগত তাৰপিছত পাতত দিয়া মাছখিনি ভালদৰে আকৌ জুইত দি দিব লাগিব তেতিয়া হৈ যাব আৰু এইখিনি নমাই লওঁ এতিয়া তো দেখিছেনে আপোনালোকে পুৰা অলপ আন্ধাৰ হৈছেগৈ আৰু মোৰ ভাত বনাব আছে আৰু এইখিনি কমপ্লিট হ'ব আছে এইখিনি ভাত চাগে মই ঘৰতে বনামগৈ আৰু এইখিনি চব ঘৰত নি পেলাই ভালদৰে ঘৰতে খামগৈ হয় ন ছোৱালী ইয়াত মানে আন্ধাৰে হৈছে দেখিছে নহয় গোটেই পথাৰৰ মানুহ ঘৰত গ'ল তো এইখিনি চব এতিয়া ঘৰত নিওঁ ঘৰত নি মেলি আপোনালোকক খোৱাটো দেখাম আৰু এগৰাকী দেখিছেনে এগৰাকী খাই পেলাই পলালে একদম অলপ ৰৈ নাথাকিলে তই খাই কেনেকুৱা লাগিলে ক একদম মজা অলপ ডাঙৰকে কম ভাল লাগিলে হ'ব দে যা বাই তো খাই মজা লাগিলে আৰু পাছফালে মানে ইমান আন্ধাৰ হৈ গ'লগৈ সেইকাৰণে ঘৰলৈ চব লৈ আহিলোঁ আৰু খাই বৈ একদম পোৱালীকেইটা খাই বৈ গ'লোঁ মই এতিয়া লাষ্টত খাই আছোঁ আৰু পাতত দিয়া মাছটো খাই বহুত ভাল লাগিলে এতিয়া মই খাই লওঁ এয়াই আছিল আজি মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব বাই বাই